Hello guys, Hello welcome back to my channel. আজি হ'ল ৰবিবাৰৰ দিন সানডে তো আজি ফাৰ্ষ্ট টাইম মাটন বনাবলৈ যাই আছোঁ আহক কেনেকুৱা হয় ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি ভাল পায় কমেণ্ট ছেকশ্যনত জনাব বাকী টিকলু আছে মোৰ লগত হয়নে খাবনে নাই মাটন খাবনে নাই অ' বুঢ়া বঢ়িয়া পাঠা আছে না আগৰবাৰ নিছিলোঁ ভাল লাগছিল আধা কিলো দিবচোন ৰান চাইডত দিব সঁচাকৈ মজা হৈছে
মজা আপোনালোকে ট্ৰাই কৰিব এই ৰেচিপিটো আপোনাৰ ৰুটি দিও ভাল লাগিব খাই কিনে ধুনীয়াকৈ পাৰফেক্টলি কুক হৈছে বঢ়িয়া মাংসটো বিৰাট ভাল আছিল আজি এইটো ৰেচিপি ট্ৰাই কৰি কিনে মোক জনাব কেনেকুৱা পায় মোৰতো খাই বিৰাট ভাল লাগে এক নম্বৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্তি কৰোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পাম বাই বাই আপোনালোকক এই টকৰ টেষ্টটো মই দেখা নাছিলোঁ তো এই ভাত লৈছোঁ ভাতৰ লগত দেহ লৈছোঁ কি মজা এটা কালাৰ হৈছে নহয় এটা পিচ লৈ লৈছোঁ ইয়াতে জোল অলপ লৈছোঁ মাটনৰ যোনটো স্পাইচিনেছ আৰু যোনটো টেংগি ফ্লেভাৰ আপোনাৰ দৈ দিয়াৰ কাৰণে আহিছে তাৰ লগত যোনটো গুড়ৰ টক সেইটো যোনটো মিক্সাৰ